নমস্কাৰ লখিপুৰ হেডলাইন্সৰ দৰ্শকসকলক দিব ওলাইছে ব্ৰেকিং নিউজ। যোৱা 9 তাৰিখ 12 মাহ 2025 মঙ্গলবাৰ দিনা গোৱালপাৰা জিলাৰ লখিপুৰ নগৰত এটা গুৰুত্বপূৰ্ণ উন্নয়নমূলক আঁচনি শুভ আৰম্ভ কৰা হয়। অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ মাননীয় সঞ্চালক ডক্টৰ কাশ্যপ প্ৰসাদ দেৱে গোৱালপাৰা জলসম্পদ সংমণ্ডলৰ অধীনত নাবাৰ্ড পুঁজি শিতানত 167.07 লাখ টকা ব্যয় সাপেক্ষে জিঞ্জিৰাম নদীৰ বাও কাষৰ গৰাখহনীয়া প্ৰতিৰোধ আঁচনিখনৰ শিলান্যাস কৰে। Protection of river bank of Jinjiram against বা opposite to শ্মশান বা এইটো কবৰস্থান। এইটো একচুৱেলি শ্মশান বা কবৰস্থান বুলি দিয়া হোৱা নাই, কিন্তু কি হয় মোৰ বন্ধু পীযুষ হাজৰিকা ডাঙৰীয়া এইটো চেংচন দিছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চেংচন দিছে। কি হয় সংযোগটো এনেকুৱা, লক্ষীপুৰৰ জিঞ্জিৰাম নদীৰ ইটো ছাইডত শ্মশান, সিটো ছাইডত কবৰস্থান। এইটো অসমত ক'ৰবাত আছে বুলি এতিয়ালৈকে মই গম পোৱা নাই, কিন্তু একদম মুখামুখি সমন্বয়টো হয়। ভাৰতবৰ্ষটো সমন্বয়ৰ দেশ, একাত্ম মানৱতাৰ দেশ, বসুন্ধৰা কুটুম্বকমৰ দেশ। গতিকে ভাৰতবৰ্ষ সেনেকুৱা দেশেই হয়, আৰু ভাৰতবৰ্ষ একমাত্ৰ দেশ য'ত সকলোৱে শান্তিত আছে। ভাৰতবৰ্ষ একমাত্ৰ দেশ য'ত সকলোৱে শান্তিৰে বসবাস কৰি আছে। 2024 আৰু 25 বিত্তীয় বৰ্ষৰ অধীনত লখিপুৰ শ্মশান ঘাটৰ বিপৰীতে জিঞ্জিৰাম নদীত চলাবলগীয়া এই গৰাখহনীয়া প্ৰতিৰোধ আঁচনিখনে লখিপুৰ নগৰৰ লগতে আশে পাশে থকা অঞ্চলৰ বাবে বৃহৎ স্বস্তি কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। এই শিলান্যাস অনুষ্ঠানত ডক্টৰ কাশ্যপ প্ৰসাদ দেৱে হয়তো উপস্থিত থাকে AIUDF দলৰ এক্স বিধায়ক চাহাবুদ্দিন চাহাব, 12 নং জলেশ্বৰ বিধানসভা সমষ্টিৰ ৰাজ্য দলৰ পৰা টিকটৰ দাবীদাৰ বাবু কিবৰিয়া, লখিপুৰ শ্মশান ঘাট কমিটি, নিদানপুৰ কবৰস্থান কমিটিৰ সদস্যবৃন্দৰ লগতে বহু সংখ্যক গণ্যমান্য ব্যক্তিয়ে আৰু সাধাৰণ ৰাইজ। অনুষ্ঠানত ডক্টৰ কাশ্যপ প্ৰসাদ দেৱে জিঞ্জিৰাম নদীৰ গৰাখহনীয়া প্ৰতিৰোধ কামত উলিওৱা মাটিখিনি নিদানপুৰ অৱস্থিত কবৰস্থানত ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁৰ মতে ইয়াৰ দ্বাৰা কবৰস্থানখন অধিক উন্নত হ'ব আৰু মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ বাবে কবৰস্থান ব্যৱহাৰত সুবিধা হ'ব। এই সিদ্ধান্তত নিদানপুৰ কবৰস্থান কমিটি, লখিপুৰ শ্মশান ঘাট কমিটি আৰু উপস্থিত থকা একাংশ গণ্যমান্য লোকে সমৰ্থন জনায়। একে সময়তে ডক্টৰ কাশ্যপ প্ৰসাদ দেৱে মঞ্চৰ পৰা কৰা কিছুমান ৰাজনৈতিক মন্তব্যই অনুষ্ঠানত উপস্থিত লোকসকলৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি কৰে। তেওঁ মুছলমান সম্প্ৰদায়ৰ লোকসকলক বিজেপিক ভোট নিদিয়াৰ বিষয়টো লৈ তীব্ৰ সমালোচনা কৰে, লগতে কংগ্ৰেছ দলৰ ওপৰতো কটাক্ষ কৰি মন্তব্য আগবঢ়ায়। তেওঁৰ এই মন্তব্যক লৈ অঞ্চলটোত ৰাজনৈতিক চৰ্চা আৰম্ভ হৈছে। কংগ্ৰেছক ভোট দিলে আপোনালোকেও ভাবে 72টা হুৰ পাই গ'লো বুলি ডক্টৰ কাশ্যপ প্ৰসাদ ডাঙৰীয়া মন্তব্য কৰে। একেটা উন্নয়নমূলক আঁচনিৰ শিলান্যাস অনুষ্ঠানতে উন্নয়ন আৰু ৰাজনীতি এই দুয়োটা দিশেই দৃষ্টি আকৰ্ষণ কৰাত সাফল্য লাভ কৰিলে লখিপুৰৰ আজিৰ এই কাৰ্যসূচীয়ে।